হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আমাৰ ইউটিউব চেনেল চুমি এণ্টাৰটেইনমেণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ বুলি ক'লোঁ মানে কেলৈ আমাৰ বুলিয়ে ক'ব লাগিব, কাৰণ মোৰ বুলি ক'লে আপোনাৰ ধৰি লওক তো জানেই কি হ'ব গতি, সেইকাৰণে মোৰ বুলি নকৈ আমাৰ বুলিয়ে কৈছোঁ চুমি এণ্টাৰটেইনমেণ্ট। আৰু আমাৰ মিছ যোনটো ইউটিউবাৰ মানে নিউ ইউটিউবাৰ আৰু তেখেতে আকৌ হাই গাইজ, কি খবৰ? মানে বুজিছে নহয়, অলপ ট্ৰেইনিং দি আছোঁ। মানে ময়ো নতুনেই আৰু, কিন্তু হ'লেও অলপ মানে ট্ৰেইনিংটো দিব লগা হৈছে। আজি কেমেৰামেন বেলেগ, মোৰ কেমেৰা ধোৱা মানুহ নাই। আজি ঘৰতে আছেতো কেমেৰা ধৰিবলৈ দিছোঁ, নধৰে বলে লৈ আহিছোঁ। আৰু ময়ো নতুন, মই ইমান ভালদৰে কথাও ক'ব নাজানো। চাওক, আপোনালোকক চাই চাই ক'বলৈ শিকিছোঁ অকণমান। আৰু দেখাম আজি আমাৰ সন্মুখৰ ৰাস্তাটো বনাই আছে, ইমান ধুনীয়াকৈ, বহুত ধূলি হৈছে। মই দেখাম, গোটেই সম্পূৰ্ণকৈ দেখাম। তো তলৰ পৰা ইমান ভালকৈ নেদেখি তো ওপৰলৈ আহি ল'লোঁ, তেতিয়া চব বস্তুবোৰ বহুত ধুনীয়াকৈ দেখে, সুবিধা হয় দেখাবলৈ। আছিলে, এতিয়া বনাই আছিলে, গাড়ীবোৰ আছিলে। হয়তো দেখিছে নহয় আপোনালোকে, ৰাস্তা বনাই আছে ওচৰত। ইমানেই ধূলি হৈছে নহয়, আপোনালোক ক'ব নোৱাৰি। মোৰ মুখখন চালে চাই গম পাব, একদম ধূলিত বগা হৈ গৈছোঁ পূৰা। মইতো আৰু আজি আৰু এনেই ভাবিছোঁ ব্লগ এটা বনাওঁ, ঘৰত এনেই আছোঁ, আজি ছুটি। আৰু ইয়াৰ তলত ধানো শুকুৱাইছোঁ, এয়া দেউতাই ধান মিল থৈছে আৰু লগতে এওঁ অলপ সহায় কৰি আছে। ঘৰত মানুহ আমি 4জনে, তো মা নাই, মা অফিচ গ'ল। আজি এওঁ ঘৰতে, দেউতাও নাথাকে। আমাৰ ফেমিলি 4জনে আৰু। দেখাম আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা লাগে চাওকচোন, বহুত ধুনীয়া। এই ৰাস্তাৰ সন্মুখত বনাই আছে, গাড়ী গৈ আছে। আৰু পিছ চাইডে চাওকচোন, পথাৰ কিমান ধুনীয়া পথাৰ আছে এইফালে। খুব ভাল লাগে আমাৰ ঘৰৰ পৰিৱেশটো, বহুত ভাল লাগে। হেডফোন নাই, তো কথাবোৰ শুনিছে নাই বাৰু মই ভালদৰে গমো পোৱা নাই। মানে আপোনালোকে বুজিছেতো, নিউ ইউটিউবাৰ মানে ইউটিউবাৰ হ'বৰ কাৰণে কি মানে ধৰি লওক ৰিকুৱাৰমেণ্ট লাগে, সেইখিনি টাইম বস্তু পাছ মানে তাই নাজানে মানে ভালকৈ। আৰু টাইম পাছ কৰিবৰ কাৰণে মই ইউটিউব চেনেলটো খুলি দিছোঁ, আৰু তেনেকৈ এটা ইউটিউব বনাই আছে। ব্লগ কেতিয়াবা বনাইছোঁ, ধৰি নতুন লওক ফাৰ্ষ্ট টাইম ৰিলবিলাক বনাইছোঁ। বনায়, নাচি বাগি ভাল পায় খুব। আৰু তাতে আজি মানে বেছি এক্সাইটমেণ্ট হৈ আছে, কাৰণ তেওঁলোকৰ মানে আজি ভণ্টি আহিব আৰু ভাই বোৱাৰী আহিব। সেইকাৰণে একদম আজি পূৰা একদম আনন্দত পূৰা মানে একদম মতলীয়া হৈ আছে। বহুত ফূৰ্তি লাগি আছে মনটো। আৰু আমাৰ আপোনালোকে চাওক পিছফালখন, আৰু বিশেষকৈ গোটেইখন টাইম পথাৰে আৰু। পাছৰ কাৰণে এইটো খোলা হৈছে। ঘৰত মই অকলে থাকোঁ, চব বাহিৰত, তো এইকাৰণে নাচোঁ, কৰোঁ, ভাল লাগে মই এইবোৰ কৰি। দেউতাহঁতেও মাহঁতেও একো নকয় মোক, এইবোৰ কৰা হয়, ছাপোৰ্ট কৰে, তো সেইকাৰণে আৰু পিছফালৰ যোনখন পথাৰ দেখিছে, পানী দিনত আপোনালোকক দেখুৱাম, এনেকুৱাই পানী হয় নহয়, এনেকুৱাই পানী হয়। আমাৰ একদম এই বাৰীৰ ঢিপলৈকে মানে পূৰা অকণ পানী উঠে আৰু। নতুনকৈ মাটি লৈছোঁ, পথাৰৰ মাটিও যথেষ্টখিনি ভৰাব লগা হ'ল। বাৰিষা ছিজন আহক, আপোনালোকক নিশ্চয় ব্লগ এটা বনাই দেখুৱাম। আৰু দেখিছেই ওচৰত গোটেই ফিচাৰী আছে এইফালেদি, আৰু বাৰীৰ তলত এটা এইফালে নলাও আছে। নলাটোত কিন্তু একদম মাছ কিন্তু কিছু লাগে। মাছ মানে বৰ ডাঙৰ মাছ নহয় আৰু, পুঠি মাছ তেনেকুৱাবোৰ লাগে, কাৱৈ মাছ লাগে। কাৱৈ মাছ আকৌ এওঁ একদম বহুত প্ৰিয়। আৰু এয়া আমি ওপৰৰ পৰা নামি আহিছোঁ, বহুত ৰ'দ মানে সাংঘাতিক ৰ'দ, গৰমো লাগিছে বহুত যথেষ্ট, চতৰ ওপৰহে আৰু আমাৰ মিছ ইউটিউবাৰ পূৰা আহি পিনে একদম ধান লৰাবলৈ লাগি গ'ল পূৰা। দেখুৱাওঁ আপোনালোকক ধান কেনেকৈ লৰাই আছে, জানিছে নাজানিছে নাজানো আৰু চব। হ'ব।